हेलो फ्रेंड्स रिगामिस आसामिस चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো ঘৰতে কেনেকৈ ৰেষ্টুৰেন্ট টাইপত সহজভাৱে চিলি চিকেন বনাব পাৰি তাকে দেখুৱাব বিচাৰিছো। আশা কৰো আপোনালোকেও চাই ভাল পাব। আহকচোন চাও। এয়া চিলি চিকেনৰ বাবে লৈছো মাংস 500 গ্ৰাম, ক্যাপসিকাম 2টা লৈছো, এয়া আদা, নহৰু, গোটা পিয়াজ 3টা আৰু ধনিয়া লৈছো আৰু এটা ডিম লৈছো। ডিমটো একচুয়ালি মানে কি হয় চিলি চিকেনত যদি মাংসত এটা ডিম ভাঙি দিয়া হয় মানে মিক্স কৰি লোৱা হয় মাংসখিনি সোৱাদ বাঢ়ে আৰু ভাল হয়। এয়া লৈছো ভাজি থাকিম এপিস এপিসকে। এতিয়া আমি ভাজি আছো, আমি এতিয়া কম জুইতে ভাজি আছো ফৰফৰিয়া হোৱালৈকে। চিকেনখিনি আমি ফ্ৰাই কৰি আছো। চিলি চিকেনৰ সদায় বোনলেছ চিকেন হলে বেছি ভাল হয়, সেইবাবে ময়ো বোনলেছ চিকেনেই অনাৰ ব্যৱস্থা কৰিলো। আপোনালোকেও বোনলেছ চিকেন ব্যৱহাৰ কৰিব পাৰে, মই যেনেকৈ বোনলেছ চিকেন আনিছো। এতিয়া মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে। বাকি থকা মাংসখিনি আমি এখন টিস্যু ওপৰত ৰাখি দিছো যাতে টিস্যু পেপাৰৰ পৰা মাংসখিনিয়ে তেলখিনি শুহি লয়। তেলখিনি এতিয়া গৰম হৈছে। গৰম হোৱাৰ পিছত আমি আদা, নহৰু আৰু জলকীয়াখিনি ভাজি আছো। অকমান ৰঙা হোৱালৈকে তেলত আমি এইখিনি ভাজিব লাগিব। এয়া ৰঙা হৈ গৈছে। তাৰ পিছত আমি পিয়াজখিনি ভাজিম। পিয়াজখিনি আমি স্কোয়াৰ সাইজ হিচাপত লৈছিলো। এয়া আমি ভাজি লৰাই আছো। তাৰ পিছত আমি ক্যাপসিকামখিনি দি দিম। ক্যাপসিকামখিনিও আমি পিয়াজৰ জোখতে সমান সাইজতে কাটি লৈছিলো। এয়া আমি 10 মিনিট মান ভাজি থাকিম যাতে অকমান ৰঙা ৰঙা হয়। তাৰ পিছত আমি 3 চামুচ সয়া সস দি দিম। তাৰ পিছত ভালকে মিশ্ৰণখিনি আদা, নহৰু, ক্যাপসিকাম গোটেইখিনি লৰাই থাকিম 10 মিনিট মান। এয়া তাৰ লগত আমি টমেটো সস ঢালি দিছো যাতে কালাৰটো দেখিবলৈ ভাল হয়, ধুনীয়া হয়। আমি স্বাদ অনুসাৰে অলপ নিমখ দিছো। আগতে অলপ মাংসত নিমখ দিয়াই হৈছিলে, সেইবাবে বেছি নাই দিয়া, অলপ আৰু অলপ নিমখ এড কৰি দিছো। পিয়াজ, নহৰু, আদা আৰু ক্যাপসিকামৰ মিশ্ৰণখিনি আমি এতিয়া কেৰাহীত ভাজি আছো। ক্যাপসিকামৰ পিয়াজখিনি প্ৰায় সিজা হ'লে তাৰ পিছত আমি কৰ্ণফ্ল'ৰখিনি যোনখিনি গুলি থৈছো যোগ দি দিছো। কৰ্ণফ্ল'ৰ দিলে মাংসখিনি গ্ৰেভি হয় আৰু ভাল হয়। আপোনালোকে যদি গ্ৰেভিটো বেছিকে বিচাৰে তেতিয়াহলে অকমান আৰু বেছি পানীও যোগ দিব পাৰে।
এয়া আপোনালোকে দেখিবলৈ পাইছে মাংসখিনি উতল আহিবলৈ আৰম্ভ কৰিছে আৰু লগতে আমি ফ্ৰাই কৰি যোনখিনি মাংস থৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। খিনি আমি মাংসখিনিত দি দিছোঁ। আপোনালোকে ধনিয়া নাথাকিলে মান ধনিয়া পাতো দিব পাৰে, কাৰণ ধনিয়া বা মান ধনিয়া দিলে গুণটো ভাল হয়। এয়া মাংসখিনি হৈ গৈছে আৰু 3 মিনিটমানৰ পিছতে আমি নমাই ৰাখিব পাৰিম। এতিয়া মাংসখিনি হৈ গ'ল, এটা বাউলত মাংসখিনি ৰাখি দিছোঁ। আপোনালোকেও এনেদৰে ঘৰতে বনাব পাৰে চিলি চিকেন। যদি মই বনোৱা চিলি চিকেনৰ ৰেচিপিটো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।